ৰাজতন্ত্ৰৰ দেশ ভূটান। এই ভূটানৰ বিষয়ে এই ভিডিঅ'টোত মই এনে কিছুমান তথ্য আপোনাক জনাম, যাক জনাৰ পিছত হয়তো আপোনাৰ চকু কপালত উঠিব। ভূটান ভাৰত আৰু চীন দেশৰ মাজত অতিকৈ সৰু এখন ৰাষ্ট্ৰ। 1974 চনৰ আগলৈ দেশখন পৰ্যটকৰ বাবেও খোলা নাছিল। কিন্তু আজি দেশখনে লোকপিয়লত গণনা কৰে ৰাষ্ট্ৰীয় সুখ সূচাংক, অৰ্থাৎ জনগণে জীৱনত কিমান সুখ অনুভৱ কৰে। দেশখনত উপলব্ধ আছে সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্যসেৱা, আৰু এই ভূটানত পাবলৈ নাই অঘৰী বা ৰাস্তা আৰু ফুটপাতত বসবাস কৰা লোক। শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও পৰ্বত আৰু বৰফেৰে আবৃত দেশখনত এয়া বাস্তৱ। তেনেহ'লে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো ভূটানৰ বিষয়ে কিছু ৰোচক তথ্য জানিবলৈ। ভূটানত গৃহহীন লোক এজনে যদি ৰজাক নিজৰ সমস্যা অৱগত কৰে, ৰজাই লগে লগে লোকজনৰ বাবে আবণ্টন কৰে গৃহ আৰু খেতিৰ মাটি। প্ৰতিজন ভূটানৰ নাগৰিকৰ আছে বিনামূলীয়া চিকিৎসাৰ অধিকাৰ। দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে লক্ষ্য স্থিৰ কৰিছে ভূটানক চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত প্ৰথম শাৰীলৈ নিয়াৰ, আৰু এই যাত্ৰাত তেওঁলোকে সঠিক গতিতেই যেন আগবাঢ়িছে। এজন অসুস্থ ব্যক্তিয়ে অকল নিৰ্ণয় কৰিব লাগে তেওঁ পৰম্পৰাগত চিকিৎসাৰ সহায় ল'ব নে আধুনিক বৈজ্ঞানিক পদ্ধতি। এই দুয়োটা পদ্ধতিয়ে সম্পূৰ্ণ বিনামূলীয়া। 1999 চনলৈকে দেশখনত নিষেধাজ্ঞা আছিল দূৰদৰ্শন আৰু ইণ্টাৰনেটৰ ওপৰত। ভূটানৰ নাগৰিকসকলে ঐতিহ্য আৰু সংস্কৃতিক খুব প্ৰাধান্য দিয়ে, আৰু ৰজাই বাহ্যিক বা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ সকলো ব্যৱস্থাই হাতত লয়। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ এই যুগত সেয়া সম্ভৱ নহয়। সেয়ে ভূটান হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ পিছত ইণ্টাৰনেট সেৱাৰ আৰম্ভণি কৰা দেশ। ভূটানীসকলে ৰাজহুৱা স্থানত পৰম্পৰাগত পোছাক পৰিধান কৰাটো বাধ্যতামূলক। ৰাষ্ট্ৰখনৰ এই পৰম্পৰাগত পোছাকৰ ব্যৱহাৰ যোৱা 400 বছৰ ধৰি চলি আহিছে। পুৰুষৰ পিন্ধা পোছাকযোৰক ঘু আৰু মহিলাই পৰিধান কৰা পোছাকযোৰক খিৰা বুলি কোৱা হয়। ন' স্মকিং সংস্কৃতি। 2010 চনত ৰজাই এক নতুন আইনৰ প্ৰৱৰ্তন কৰে, যাৰ পিছত দেশখনত ধূম্ৰপান কৰা, ধঁপাতৰ বিক্ৰী বা খেতিত উৎপাদন কৰাটো এক গুৰু অপৰাধ ৰূপে গণ্য কৰা হয়। পৰিৱেশ সজাগতাৰ দিশতো ভূটান ভাৰত বা বিশ্বৰ বহু দেশতকৈ অধিক সচেতন। এক আইন অনুসৰি দেশখনত 60% বনাঞ্চল হোৱাটো বাধ্যতামূলক। বৰ্তমান দেশখনত আছে 71% বনাঞ্চল। 2015 চনত ভূটানে এক বিশ্ব অভিলেখ সৃষ্টি কৰিছে। প্ৰায় 50,000 গছপুলি মাত্ৰ এঘণ্টাত ৰোপণ কৰি এই বিশ্ব অভিলেখ ভূটানে নিজৰ নামত কৰিছে। আপুনি হয়তো আচৰিত হ'ব পাৰে, ভূটান পৃথিৱীৰ একমাত্ৰ কাৰ্বন নিগেটিভ দেশ। ইয়াৰ অৰ্থ হ'ল দেশখনত যিমান কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় তাতকৈ বেছি অংশ গছ গছনিয়ে শুহি লয়। নাৰীৰ ক্ষমতা বা নাৰী সন্মান, এই দিশতো ভূটান ভাৰততকৈ বহুগুণে আগবঢ়া। ভূটানত নাৰীৰ স্থান কিমান ওপৰত তাৰ অনুমান এই কথাৰ পৰা পাব পাৰি যে ভূটানত ছোৱালীয়ে পৈতৃক সম্পত্তিৰ সম্পূৰ্ণ ভাগৰ অধিকাৰী হয়, আৰু পুৰুষসকলে নিজৰ ভাগ্য নিৰ্ণয়ৰ বাবে সংগ্ৰাম কৰে। ভূটান সম্পূৰ্ণ অৰ্গেনিক, মানে হয়তো সম্পূৰ্ণ অৰ্গেনিক নহয়, কিন্তু খেতিৰ বাবে ৰাসায়নিক ব্যৱহাৰৰ ক্ষেত্ৰত দেশখনত জাৰি কৰা হৈছে সম্পূৰ্ণ নিষেধাজ্ঞা। ভূটানত বিমান উৰোৱাৰ বাবে অকল পৃথিৱীৰ আটাইতকৈ অভিজ্ঞতাপূৰ্ণ পাইলটসকলকে নিয়োগ কৰা হয়। সেয়ে ভূটানত এই মুহূৰ্তত মাত্ৰ 8জন পাইলটহে কামত নিয়োজিত হৈ আছে। পাৰো বিমানবন্দৰ ভূটানৰ একমাত্ৰ বিমানবন্দৰ। দেখিবলৈ আটক ধুনীয়া, চাৰিওফালে মনোমোহা পৰিৱেশ, কিন্তু একে সময়তে এই পাৰো বিমানবন্দৰখন পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ বিমানবন্দৰসমূহৰ অন্যতম হিচাপে পৰিগণিত। ইয়াত বিমান অৱতৰণ কৰাটো এক ভয়ংকৰ কাম। ভূটানত অকল দিনৰ ভাগতহে বিমান অৱতৰণ কৰোৱা হয়। আপুনি যদি ভূটানলৈ যায়, আপুনি ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰেমত পৰিব, কিন্তু গাভৰুৰ প্ৰেমত নপৰিব, কাৰণ এনে কৰিলে আপোনাৰ হৃদয় ভঙাটো খাটাং। ভূটানীসকলৰ বাবে বহিৰ্দেশৰ নাগৰিকক বিয়া কৰাটো নিষিদ্ধ। দৰ্শকসকল, ভিডিঅ'টো ইয়াতে সামৰিব খুজিছোঁ। ভিডিঅ'টো যদি আপুনি ইয়ালৈকে চাইছেই তেতিয়াহ'লে লাইক এটা কৰিব, লগতে কমেণ্ট বক্সত আপোনাৰ মতামত লিখি মোক জনাব, আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব আৰু বেল আইকনটো টিপিবলৈ অনুৰোধ থাকিল। এতিয়া বিদায় মাগিছোঁ, লগ হ'ম পৰৱৰ্তী ভিডিঅ'ত।